আপুনি মই নজনাকে যেন ভুমকি মাৰিছে পূজা। সমগ্ৰ ঠাইতে যেন পূজাৰ উখল মুখল পৰিৱেশ। আৰু কিছুদিন অপেক্ষা। এক নতুন পৰিকল্পনা, নতুন উদ্যমেৰে আপোনালোকৰ কাষত অন্তঃক্ৰমে আহি আছে মাৰ অপেক্ষা 2018 ছিজন 2। 2017 চনৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰা মাৰ অপেক্ষা নামৰ দৃশ্যশ্ৰাব্য গীতটোৱে পুনৰ এক নতুন পৰিকল্পনাৰে অনিৰ্বাণ সেনৰ কথাৰ লগতে বিভিন্ন ন শিল্পীৰ উদ্যমেৰে আপোনালোকৰ কাষত প্ৰকাশ পাব মহালয়ৰ দিনাখন। আপোনালোকৰ আশীৰ্বাদ, মৰম চেনেহেৰ লগতে টীম মাৰ অপেক্ষাই বিচাৰিছে আপোনালোকৰ সঁহাৰি। আহক নতুন প্ৰজন্মক আগুৱাই লৈ যাবলৈ আমিও হাতে হাত ধৰি তেওঁলোকৰ উৎসাহ যোগাম। পাব্লিক প্ৰেছ